হেল্ল' গাইজ চাওক, এতিয়া আমাৰ ঘৰত মানে মই কণ্ট্ৰলৰ চাউল আনিছোঁ এইটো বস্তাত। কণ্ট্ৰলৰ চাউল আনোতে চাউলকেইটা কি হ'ল, এতিয়া আধা ভাগ মানে প্লাষ্টিকৰ চাউল আছে। প্লাষ্টিক চাউলবিলাক মই দেখাই আছোঁ ৰ'ব। ইয়াৰ পৰা চাওক লাই দেখাই মই এটা এইটো চাউল, এইটো চাউলৰ চাইজটো চাওক, এইটো চাউলৰ চাইজটো চাওক। এই চাওক কেইটামান উঠাইছোঁ মই এতিয়া। এইখিনি চাউলটো চাওক, আৰু ইয়াৰ পৰা দিছোঁ মই ভাল চাউল। এইখিনি চাউল চাওক, ভাল চাউলৰ কোৱালিটি চাওক, আৰু প্লাষ্টিক চাউলৰ কোৱালিটি, দুটা কোৱালিটি আছে, চাই লওক। এনেকুৱা কৰি আছে মানে কণ্ট্ৰলৰ চাউলবিলাক আনিছোঁ মই। তাৰপৰা চাওক প্লাষ্টিক চাউল কিমান ডাঙৰ, আৰু অৰিজিনেল চাউল এইটো এটা প্লাষ্টিকৰ আছে, এইটো প্লাষ্টিকৰ হয়। চাওক মই দেখাইছোঁ চাউলকেইটা, সব প্লাষ্টিকৰ চাউল আহিছে কণ্ট্ৰলৰ। চাওক এইটো প্লাষ্টিকৰ চাউল এইকেইটা চাওক। এইখিনিতে চাউলৰ ভিতৰত ইমানখিনি প্লাষ্টিকৰ চাউল ওলাইছে। এইখিনি চাউলৰ ভিতৰত ইমানখিনি প্লাষ্টিকৰ আৰু ওলাই আছে। মই দেখাইছোঁ ৰ'ব, ইয়াত আছে চাউল। এতিয়া এইবিলাক খালে মানুহ কি মৰিব না বাচিব? এইবিলাক কি কৰি আছে চৰকাৰে, কি কৰি আছে? এইবিলাক নাচায় নেকি? এইবিলাক চাওক, এইটো এটা ওলাল, এইটো চাওক, এইটো চাইজটো জানে কেনেবা একদম দেখাই গম পাই জানে। ময়দা দি কিবা আটা দি বনাই থ'লে যেনেকৈ দেখা পায় এনেকৈ হয়। পিঠা বনোৱাৰ কিবা হেৰি বনাইছে তেনেকৈ লাগে চাউলটো চালে। আৰু মই দেখাইছোঁ চাওক, ইয়াৰ পৰা আৰু ওলাইছোঁ। এইবিলাক মাৰিব উদ্যোগ ওলাইছে চৰকাৰে। এইটো ডিলাৰৰ দুখ দি লাভ নাই, সিহঁতে আনিছে ক'ৰ পৰা মই নাজানো, কিন্তু এইটো চৰকাৰৰ বস্তা হয়, বস্তাৰ পৰা ওলাইছে। মই গৈছিলোঁ তাতে, মানে বস্তা একদম সব মিক্স আছে ইয়াতে। এতিয়া 10 কিলো চাউলৰ লগত যদি 5 কিলো মিক্স কৰি দিয়ে, লাভ হৈ আছে। এইফালে এইবিলাক খোৱাই মান্দা হৈছে ৰ'ব। আগতে আহিছে কি জানে, তেতিয়া মানে ইমান ভালকৈ লক্ষ্য কৰিছোঁ, পূৰা ইয়াতে মিক্স আছে। কোৱা আছে কেইটামান চিনিও পাব নোৱাৰি ওলাইছে। চাউল মানে মাৰিব ওলাইছে। চাওক চাওক, ইয়াতে পূৰা প্লাষ্টিকৰ চাউল আছে। ইয়াতে মই দেখাইছোঁ ৰ'ব, এইটো চাওক চাউল, এইটো চাউলটো চাওকচোন, প্লাষ্টিকৰ হয়, প্লাষ্টিকৰ চাউল। চাওক প্লাষ্টিকৰ চাউল বহুত আছে এনেকুৱা। চাওক এইটো ওলাই আছোঁ মই, চাওক কিমান বহুত মানে কৈ লাভ নাই, বহুত চাউল প্লাষ্টিকৰ। চাওক প্লাষ্টিকৰ চাউল ওলাইছে, মানে আধাখিনি প্লাষ্টিকৰ আছে। মানে আগতে আমি চাউল পাইছিলোঁ হেৰি, কিমান আগতে চাউল পাইছিলোঁ আমি হেৰি আপোনাৰ 18 কেজি। এতিয়া মই লিষ্টটো চাই আহিছোঁ, যাইকে ভালকৈ লিষ্টটো চাইছোঁ। লিষ্টটোত একদম মানে আমাৰ বহুত গণ্ডগোল হৈ আছে। গণ্ডগোল হোৱাতে মোৰ লগত অলপ কাজিয়া হৈছে, তাতে কাজিয়া হোৱাতে মই চাউল অলপ বেছি আনিছোঁ। চাওক প্লাষ্টিকৰ চাউল ওলাইছে চব। এইবিলাক চৰকাৰে চাব লাগিব, চৰকাৰে দায়ী, এইবিলাক চব চৰকাৰে দায়ী হ'ব।